আমি এতিয়াতো 2টা বাজিছে 4টা বজাত গৈ শিলচৰ উপস্থিত হ'ব লাগিব 4:30 5টা বজাৰ পৰা গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াৰ শিলচৰত ৰোড শ্ব' আছে আৰু ৰোড শ্ব'ত মই ভাগ ল'ম মাইকটো বন্ধ মাইকটো আৰু আজি আমাৰ 3খন মিটিং হ'ল বোকাজানত এখন মিটিং হ'ল এখন মিটিং হাওৰা ঘাটত হ'ল এখন বৈঠালাংচুত হ'ল আৰু 3খন মিটিঙৰ পৰা মই এটা কথা বুজি পাওঁ যে আমি 3 লাখ ভোটতটো জিকিমেই 4 লাখ ভোটৰ কাৰণে আমাৰ ইয়াত সবেই চেষ্টা কৰি আছে আৰু দেখা পাইছে যে আপুনি মিটিং হঠাৎ আহিলে দোকানী লগাই সকলোৱে একেলগে নাচে তাক লৈ আজি ভোটৰ পৰা কৈছে যে তেওঁ চিনেমালৈ যাওক নহ'লে তেওঁ চব মানুহৰ কথা বেয়াকৈ ক'ব নালাগে মানুহে নাচে এটা মানুহক সব মানুহক কেনেকৈ চিনেমাত যাব পাৰিব মই বাৰু চিনেমাত গ'লোৱে বাকি মানুহবোৰ কেনেকৈ চিনেমাত যাব সেইকাৰণে কংগ্ৰেছৰ মানুহবিলাকে মানুহৰ আবেগ মানুহৰ অনুভূতি মানুহৰ ভাল পোৱা মানুহৰ ফুৰ্তি মানুহৰ বেদনা এইবিলাক বুজি নাপায় মই নিজে নাচাটো মই নাচিব পাৰোঁ পাব্লিকে কিয় নাচে মানে আমাক ভাল পায় মোদীজীক ভাল পায় এই কথাটো কংগ্ৰেছে বুজি নাপায় কাৰণে আজি কংগ্ৰেছৰ অসমত এইটো অৱস্থা হৈছে ইলেকশ্যন গোটেই অসমতে হৈছে এটা সমষ্টিৰ লগত অসমে গোটেই অসমখন জড়িত নহয় কিন্তু এটা কথা যিসকলে এনেই এইবিলাক আলোচনা কৰি আছে তেওঁলোকক মই সিম্পলি কৈছোঁ যে আমি 2 লাখৰ এটা তলত ভোটতো যোৰহাটত নিজিকো 2 লাখৰ ওপৰত আমি জিকি আছোঁ যোনে ইলেকশ্যন বুজি নাপায় অদৰকাৰী কথা কৈ থাকে তেওঁলোকৰ কাৰণে যি আছে ঠিক আছে কিন্তু যোৰহাটত মানুহ ইমান ৰিড কৰাত ভুল নহয় 2 লাখ ভোটত বিজেপি জিকি আছে ভূপেন বৰাটো নিজেই বিজেপিত আহিব 2 দিন পিছত তেওঁ এপ্লিকেশ্যন কৰি থাকিব আহিব লাগে তেওঁৰ কথা আপোনালোকে গুৰুত্ব দি আছে বাকীটো কোনেও গুৰুত্ব নিদিয়ে গোটেই ইলেকশ্যনৰ গোটেই জাগাত তেওঁ কোনোবা এখন তেওঁৰ কথা শুনিব মানুহ আহিলে নেকি ইভেন মাইনৰিটি এৰিয়াটো অহা নাই গতিকে মানুহে জানেই যে এওঁ বিজেপিত গৈ আছে বুলি একো নাই 1% কংগ্ৰেছৰ মানুহ আহিলে আমি কি কৰিম কওক আমাৰ খিনিটো আহি গ'ল আমিতো 100% ভোট নাপাওঁ আমি 50% পাওঁ আমাৰ মানুহখিনিটো আহিলে কংগ্ৰেছৰ মানুহখিনি যদি বুথত আনিব পৰা তাৰ দুখটো মই ল'ম নেকি এতিয়া তাৰমানে কংগ্ৰেছৰ মানুহখিনিকো পুলিং বুথত মই আনিব যদি কংগ্ৰেছৰ পুলিং এজেণ্ট নাথাকে কংগ্ৰেছৰ টেবুল নাথাকে তেতিয়া মানুহ ক'ৰ পৰা হ'ব 5টাতে ক্লিন চুইপ ইলেকশ্যনে নাই অসমত 11 সিটত কোনো ইলেকশ্যন নাই বাকি 2টা সিটতো মোটামুটি আমাৰ কণ্ট্ৰলত আহি গৈছে নগাঁওতো বহুত ভাল হৈ আছে মোৰ 23 তাৰিখে কেম্পেইন আছে ৰূপহী সামগুৰি তাৰপিছত মই এটা ক্লিয়াৰ পিকচাৰ ক'ব পাৰিম কিন্তু এতিয়া আমাৰ পজিশ্যন বহুত ভাল কংগ্ৰেছটো নায়েই কণ্টেষ্টটো আমাৰ হৈ আছে UDFৰ লগত নগাঁৱত আমাৰ কণ্টেষ্ট UDFৰ লগত হৈ আছে কৰিমগঞ্জৰ কণ্টেষ্ট আমাৰ UDFৰ লগত হৈ আছে কংগ্ৰেছটো পিকচাৰতে নাই ধুবুৰীটোৰ ক্ষেত্ৰত এতিয়ালৈকে ধুবুৰীত যোৱা নাই 3rd ফেজত আছে 25 তাৰিখৰ পিছত ধুবুৰী কথা প্ৰথম পৰ্যায়তে বিনাকান্দি সমষ্টিত এইবাৰ আমি প্ৰায় 1 লাখ ভোট পাইছোঁ 80-90 হাজাৰ সংখ্যালঘুৱে ভোট নিদিলেতো তাত 80-90 হাজাৰ ভোট আমি পাব নোৱাৰোঁ আপোনালোকেও খবৰ কৰক কাৰণ সংখ্যালঘু সংখ্যাগুৰু এই ভাগটোৰ কথা নাই সকলো মানুহে মোদীজীৰ পৰা উপকৃত হৈছে সবকা সাথ সবকা বিশ্বাস গতিকে মোদীজীক সকলোৱে ভোট দিয়ে আমাক পিছত ভোট দিব নিদিব বেলেগ কথা কিন্তু মোদীজীক সকলোৱে ভাল পায় এখন দি বাকি সকলোতে বিজেপি আগবাঢ়ি আছে কিন্তু নগাঁও আৰু কৰিমগঞ্জত UDFৰ লগত আমাৰ কণ্টেষ্ট আছে ইলেকশ্যনৰ পিছত মই আপোনালোকক ক'ব পাৰিম কি হৈ গ'ল কিন্তু আমি ডেইলি আমি আগবাঢ়ি গৈ আছোঁ ভূপেন বৰা কথাটো ভূপেন বৰা চেপ্টাৰটো এইটো বাদ দিয়ক আৰু এইটো সুধি থাকি লাভ নাই আৰ্টিকল 244A হৰেণ সিং বে অলৰেডি পাৰ্লিমেণ্টত বিল ছাবমিট কৰিছে অমৰ সিং টিছুৱেও ছাপোৰ্ট কৰিব হ'ব গতিকে এইবাৰ বোকাজানত আমি বহুত ভাল ভোট পাম বুলি মই কিমানমান ভোটত জিকিব বুলি ভাবিছে স্যাৰ ইয়াততো কণ্টেষ্ট নাই আৰু যি কণ্টেষ্ট অলপ চলপ আছিলোঁ ইমান মানুহে কংগ্ৰেছৰ পৰা জইন কৰিলে এতিয়াতো কণ্টেষ্টে নাই গতিকে গ'লকিপাৰ নোহোৱা জেগাত কিমান গ'ল দিব পাৰে এইটো তেওঁলোকৰ কথা
ছাৰ কাৰ্বি আংলঙৰ শিক্ষাখণ্ডক লৈ আপোনাৰ কি পৰিকল্পনা আছে? কাৰ্বি আংলঙত এইবাৰ 80% ল'ৰা ছোৱালী মেট্ৰিক পাছ কৰিছে। যোৱাবাৰ যথেষ্ট ল'ৰা মেজিষ্ট্ৰেটো হৈছে। মইতো কাৰ্বি আংলঙৰ ল'ৰা ছোৱালীবিলাকক কৈ আছোঁ যে যেনেকৈ এতিয়া আমাৰ 50,000 ৰিক্ৰুটমেণ্ট 7% হিলছ ট্ৰাইব ৰিজাৰ্ভেশ্যন আছে। কাৰ্বি ল'ৰাসকলে আগতে ষ্টেট গভৰ্ণমেণ্টৰ চাকৰিত এপ্লাই নকৰিছে। মই তেওঁলোকক কৈ আছোঁ যে সকলোৱে আবেদন কৰিব লাগে, কাৰণ অকল কাৰ্বি আংলঙতে নহয়, গোলাঘাট নগাঁও চবতে চাকৰি আছে, হিলছ ট্ৰাইবৰ পষ্টবিলাক। গতিকে সেই সজাগতাটো আমি আনিবৰ কাৰণে চেষ্টা কৰি আছোঁ। আৰু বাকী কমিউনিটি অসমত তেনেকুৱা কোনো কথা নাই, চব কমিউনিটি এপ্লাই কৰিব। ছাৰ ডিফু মেডিকেল কলেজখন এখন ৰেফাৰ মেডিকেল কলেজলৈ থাকি গ'ল ছাৰ। এতিয়া 5 বছৰ হোৱাৰ পিছত পষ্ট গ্ৰেজুৱেট আছে। এই বছৰ আমি ডিফু মেডিকেলত পষ্ট গ্ৰেজুৱেট এপ্লাই কৰিছোঁ। এখন মেডিকেল কলেজ কমপ্লিট ডাঙৰ হওঁতে 10 বছৰ লাগে, কাৰণ প্ৰথম 5 years MBBS, তাৰ পিছৰ বছৰ MCI পষ্ট গ্ৰেজুৱেট খুলিব দিয়ে, যিবিলাক ব্ৰাঞ্চ আছে। সেই ব্ৰাঞ্চৰ পৰা ডক্টৰ পাছ কৰোঁতে 3 বছৰ। গতিকে যেনেকৈ সন্তান গৰ্ভত 10 মাহ 10 দিন থাকে, তেনেকৈ এখন মেডিকেল কলেজ ডেভেলপ হওঁতে 8 to 9 years। গতিকে সেইটো এটা তাৰ চাইকেল, সেইটোক আমি সৰু কৰিব নোৱাৰোঁ। ছাৰ 6 শিডিউলৰ ধৰ্মীয় সংখ্যালঘু লোক বহুত ওলাই আহিছে। চব সংখ্যালঘু হওক, সংখ্যাগুৰু হওক, অৰুণোদয়টো সকলোৱে পাইছে, চাকৰি মেৰিট বেচিছত সকলোৱে পাইছে। গতিকে মই ভাবোঁ যে সকলো শ্ৰেণীৰ মানুহে বিজেপিৰ প্ৰতি আকৃষ্ট হৈছে। আৰু ভাল চৰকাৰ, দেশত শান্তি আছে, কোনো কনফ্লিক্ট নাই, কাজিয়া পেচাল নাই। গতিকে মানুহ ডেফিনেটলি বিজেপিৰ ফালে আহিছে বা আহি থাকে। ছাৰ 6 শিডিউলৰ উত্তীৰ্ণসকলৰ সংস্থাপনৰ কাৰণে কিবা ব্যৱস্থা কৰিব? 6 শিডিউলত যিমান চাকৰি আছে তেওঁলোকে নিজেই দিব পাৰে। এটা স্পেচিয়েল টেট হৈছিলে ছাৰ। যিমানে টেট পাছ কৰিব, কিমান পষ্ট আছে কাউন্সিলে জানে। আমাৰ কাউন্সিলে তেওঁলোকৰ ৰিক্ৰুটমেণ্ট দিব পাৰে, আমাৰ তাত কোনো কথা নাই। SIUক লৈ এটা ছাৰ SIত একো নাথাকে, যদি যিমান পষ্ট সিমান যদি চাকৰি হয় SIত প্ৰব্লেম নহয়। কিন্তু যোৱাবাৰ কাৰ্বি আংলঙত প্ৰব্লেম আছিল, তেতিয়া টেট পাছ নকৰা কিছুমান ল'ৰা ছোৱালীকো চাকৰি দিছে। গতিকে যদি বৈধ নিয়মত চাকৰি হয়, তেতিয়াহ'লে SIU বা কিবা এইবিলাকতো 2-3 ঘণ্টাৰ। এখন ইউনিভাৰ্চিটি দিয়াৰ কথা কৈ আছিলে ভূপেন বৰাই আজি প্ৰত্যাহ্বান জনাইছে আপোনাক। যদি গৌৰৱ গগৈ জিকে তেনেহ'লে আপোনাক পদত্যাগ কৰাৰ এটা প্ৰত্যাহ্বান জনাইছে। ইমান দূৰলৈকে যাব নালাগে, EVM-ত যাব ইমান আৰু যন্ত্ৰ কৰি থাকি কি লাভ। এতিয়াতো আৰু যোৰহাটত নতুন